সকলোৰে খবৰ ভাল আৰু গাইড মোৰ ভাল তো গাইড শিৱৰাত্ৰি আৰু শিৱৰাত্ৰি বুলি ক'লে জানে চবৰে এটা বহুত এনজয় মানে ফাংচন থাকে ভালে কৰি থাকিব পাৰে আৰু সুমন আছে এইবেগে আমাৰ সুমন কি ক'বা তই মই আৰু কি কাম যাইছো হৰগৰিত হৰগৰি মন্দিৰত আমাৰ কাষত থকা এইটো খাওয়া লাগব আৰু তো গাইজ ফাংচন খাম তো গাইজ হৰগৰিত যাই পেছা মানে এটা কথা আছে আমাৰ সুমনে ভাং বিচাৰি আছে তাই তো গাইজ ক'তো ভাং পোৱা নাই একজনের কথা বেলেগ আছে তাতে মানে আমি দিবা নগো